আমাৰ দুখীয়া মানুহে অৰুণোদয় পাইছে নে নাই মোক ডিচিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে মই আজি ডিসি কোর্টত কৈ আহিছো যে 30,000 এদি নহব চিৰাঙত আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয় থুমুৱা নাই আমাৰ পাৰ্টি অফিসত নাম দিব লিষ্ট দিব মই চেক কৰি দিম যাতে সকলো ৰাইজে সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ মই আজি মিটিঙত আহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউ 10,000 টকা মহিলাসকলে পাব লাগিব আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক অৰুণোদয় হওক ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো মই ডিসিক কৈছো লাগিলে চিৰাঙৰ বাবে মই আৰু 5,000 অৰুণোদয় বেছিকৈ দিম কিন্তু সকলো দুখীয়া মানুহে এইবাৰ চিৰাঙত আমাৰ ন্যায় আৰু অধিকাৰ পাব লাগিব দৰিদ্ৰ দুখীয়া মানুহক সহায় কৰিব লাগে হে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য আজি মোৰ মনত বেয়া লাগে যেতিয়া কোনোবাই কয় যে মামা আমাৰ মাটিৰ কাম হোৱা নাই কোনোবাই কয় আমাৰ দলিলৰ কাম হোৱা নাই কোনোবাই কয় অৰুণোদয় হোৱা নাই কোনোবাই কয় আমি চৰকাৰী আঁচনি পোৱা নাই মোৰ এটাই কথা যে বিটিআৰত সকলো নাগৰিকে সমান অধিকাৰ পাব লাগে সকলো ব্যক্তিয়ে নিজকে বিটিআৰৰ বাসিন্দা বুলি কয় গৌৰৱ অনুভৱ কৰিব লাগে